হাই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। এইবাৰ যোৰহাটৰ চৰাইবাহীতলীয়া গাঁৱত মই নিজে বাস কৰা গাঁওখনত ডাঙৰকৈ মেজি বিহু পাতিছে বুলি ক'ব লাগিব। মাঘৰ বিহু এইবাৰ গুৱাহাটীত অৱস্থিত কলাক্ষেত্ৰ নিৰ্মাণ কৰিছে আৰু যোৱাবাৰ নিৰ্মাণ কৰা হৈছিলে গেটৱে অফ ইণ্ডিয়া, তাৰ আগৰবাৰ সংসদ ভৱন। তেনেদৰে আমি ভালদৰে উদযাপন কৰি আহিছোঁ। এইবাৰ আমি বনাইছোঁ কলাক্ষেত্ৰ। সকলো চাব ভিডিঅ'টো ভালদৰে। আমি আজি প্ৰগ্ৰেম আছে উৰুকা আগদিনাখনি, তালৈকে যাবলৈ ওলাইছোঁ। সকলো গাঁৱৰ ৰাইজ আহিছে, সকলো গোট খাইছে। সেই ওচৰ পাজৰ গাঁৱৰ মানুহখিনিও আহিব। সকলোৱে চাই যাব ভিডিঅ'টো ভালদৰে। ইয়াৰ পাছৰ মুহূৰ্তখিনি মই এতিয়া দেখাই যাম। মোৰ ওচৰতে যিহেতু পটককৈ পামগৈ, তো সকলোৱে পলম নকৰি আমি তালৈ যাবলৈ ওলাইছোঁ। আমি আহি আছোঁ বিহু পতা ঠাইলৈ। আন্ধাৰ হ'ল আৰু 7:30-8মান বাজিছে এতিয়া, তো সেইকাৰণে আন্ধাৰ হ'ল। ফ্লেছটোকে জ্বলাই আহি আছোঁ। যদি আপোনালোক আহে বিহু চাবলৈ ইয়াত, দেন মোক মেছেজ কৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ আইডিটো দি দিম। তাতে মোক মেছেজ কৰিব। মেছেজ কৰিলে কি হ'ব, আহিলে আমাৰ ঘৰতো সোমাই যাব পাৰিব। ওচৰতে যিহেতু ঘৰটো, বিহু খাবলৈ বুলি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। বাকী চাই থাকক। ইয়াৰ পিছৰ মুহূৰ্তখিনি মই দেখাই যাবলৈ চাম একাদিক্ৰমে কেনেদৰে উদযাপন কৰিছোঁ, কিদৰে গান গাব, কোন কোন আহিছে চিনাকি পাব, যিহেতু ইয়াত কৰাই দিবই আৰু। সেয়াই দেখিবলৈ পাইছে আৰু কলাক্ষেত্ৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। মানুহ গোট খাই আছে ইতিমধ্যে। বাকী পাছৰ মুহূৰ্তখিনি চাই থাকিব। আমাৰ যান্ত্ৰিক বুজাটোৰ কাৰণে অকণমান অনুষ্ঠান আৰম্ভণি কৰাত অলপ ভাল, সেইটো সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। কিছুমান আচলতে বুজাটো ৰৈ যায়। আমি অনুষ্ঠান পৰিৱেশনৰ মাজত সকলোকে চিনাকি কৰিম, কিন্তু তাৰ আগতে এটা অনুৰোধ জনাইছোঁ, যিসকল শিল্পীয়ে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব তেওঁলোকক বাদ দি বাকী সকলো লোক যাতে ইয়াৰ পৰা বাহিৰলৈ ওলাই যায়, যাতে তেওঁলোকে অনুষ্ঠান পৰিৱেশনত কোনো অসুবিধা নহয়, তাৰ বাবে অনুৰোধ জনাইছোঁ। অনুষ্ঠান পৰিৱেশন কৰা শিল্পীসকলক বাদ দি বাকীসকল যাতে বাহিৰলৈ ওলাই যায়। আৰু আমি ইয়াৰ লগে লগে শিল্পীসকলক সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু চৰকাৰে SOP উলিয়াইছে, গতিকে অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।
মাৰ্চেণ্ট দা তেওঁক নিউজ হাতে আহি অৰিহণাটি আমাৰ এজন শিল্পীৰ হাতত দিবলৈ অনুৰোধ জনাইছোঁ সকলোৱে তেওঁলোকে অতি হাত চাপৰি পালন কৰে তাৰ ভৱিষ্যত জীৱন আৰু সুখৰ হয় উজ্জ্বল হয় ভোগালী বিহুৰ তেখেতক শুভেচ্ছা জনাইছোঁ মাৰ্চেণ্টৰ হাতৰ পৰা শিল্পী ঋতুৰাজে অৰিহণাটি গ্ৰহণ কৰিছে তেখেতক পুনৰ এটি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভোগালী বিহুৰ মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল এয়া মাঘৰ বিহু আমি দৃশ্যসমূহ দেখালোঁ বিহু আগদিনাখনি দৃশ্য শেষ হোৱা নাই এতিয়ালৈকে মই গুচি আহিলোঁ তথাপিতো এতিয়া শেষ কৰিব 8টা বাজিছে যিহেতু কাৰফিউ দি থোৱা আছে ন তো মই তাৰপৰা আহিলোঁ অলপ দৃশ্য দেখালোঁ আপোনালোক আহিব বুলি আশা কৰিলোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে দৰ্শক মণ্ডলী মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ ভালে থাকক সুস্থ থাকক ধন্যবাদ